খুৰী কি কৰি আছে? কি হ'ল এ বাৰীলৈ আহিছো গম পাছানে? এ বাৰীত শাক-পাচলি আছে তাকে বোলো অকমান হেৰি ছিগি পেলাই দুপৰীয়ালৈ হেৰি বনাও বুলি ভাবিছো। আপোনালোকৰ ইমান শাক-পাচলি আছে নে? আমাৰ মানে কি কবা মানুহজনৰ আকৌ চাকৰি-তাকৰি নাই নহয়। কি কৰিব এতিয়া এইবোৰে কৰে আৰু মানে। পাচলি কৈছে আৰু আজিকালি পাচলিবোৰৰ দাম যিহে আপোনাৰ কি কব আৰু আপোনালোকৰে ভাল আৰু মানুহজনে চাকৰি কৰে আৰু বজাৰৰ পৰা মোনা শুকে। এটা কথা আকৌ দেই ঘৰৰ চব্জিখিনিৰ লগত আকৌ বজাৰৰ চব্জি আকৌ নিমিলে। এয়া দেখিছে নে? সেইটো হয় বাৰু। এয়া দেখিছে নে? এয়া পিঁয়াজ কৰিছে, এইবোৰ দাংবডি মটৰমাহ একদম ঢেৰ কৰিছে আৰু মানে আৰু আপোনাক কৈছো নহয়। আমাকো দিব। নিবা আকৌ নাহাই দেখোন। আজি অত দিনৰ মূৰত আহিছে, তাকো এতিয়া আহিলা দুপৰীয়া। মই আকৌ কামত এতিয়া ব্যস্ত হৈ আছো। আকৌ জাজনী দেখিছা নে? হৈয়া গাখীৰ খীৰাই আছে এতিয়া। তথাপিতো আপুনি অকমান দুপৰীয়াখন গাখীৰ খীৰাইছে নে? দুপৰীয়া আমাৰ মানে কি হ'ল দুবাৰ গাখীৰ খীৰাই গৰুজনী ইমান মানে বেয়া নহয়। প্ৰথমবাৰ নিদিয়ে, পিছত আকৌ অকমান গাখীৰ অকমান চাহ খাব লাগে ন। আমি গাঁৱলীয়া মানুহ নহয় জানো? এইবোৰ পাউদাৰ গাখীৰ চাহ খালে পেটটো ইমান ভুৰভুৰাই। বাৰু ঠিক আছে বাৰু হ'ব আপোনাক বাৰু মই দিম বাৰু দেই। মই গোটাই লওঁ দেই। ঠিক আছে।